হাই ফ্ৰেণ্ডছ, আমি এতিয়া ৰেডি এঠাইলৈ গৈ আছোঁ। ক'তনো গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। এয়া চাওকচোন কিমান জাম। এয়া হৈছে মালিগাঁৱৰ জামত আমি ফচি গ'লোঁ গোটেইকেইজন। চাওক, আৰু আমি ক'লৈ আহিছিলোঁ আপোনালোকক এতিয়া দেখুৱাই দিলোঁ। এয়া হৈছে কামাখ্যা মন্দিৰ। আমি আজি কামাখ্যা মন্দিৰলৈ আহিছোঁ, কামাখ্যা মাৰ ওচৰলৈ, আৰু আপোনালোককো লৈ আহিছোঁ আমাৰ লগত। আপোনালোকেও গৈ থাকক আমাৰ লগত। আৰু ইয়াতে মিষ্টাৰে বাইকখন পাৰ্কিং কৰি থৈ ল'ব। ইয়াতে থৈ পেলাই আমি এতিয়া যাম মন্দিৰলৈ। এয়া চাওকচোন, আমি আহিলোঁ মন্দিৰত। ওচৰত কি ধুনীয়া দোকানবিলাক আছে ইয়াতে আপোনালোকে ফুল তুলসী যি লাগে লৈ ল'ব পাৰিব, আৰু আমিও লৈ ল'ম এতিয়া ফুল তুলসী। এয়া চাওক, বাপেক পুতেক দুয়োটা কি ধুনীয়াকৈ আগত গৈ আছে, মই পিছে পিছে গৈ আছোঁ। ইয়াতে আমি হেলমেট আৰু থৈ ল'লোঁ, ফুল তুলসীও লৈ ল'লোঁ। লৈ পেলাই এতিয়া আমি যাম মন্দিৰলৈ, আৰু মই মন্দিৰত গৈ আপোনালোকক অকণমান মন্দিৰটোৰ পৰিৱেশটো দেখুৱাই দিম, আপোনালোকে চাই থাকক। এয়া মন্দিৰ দৰ্শন কৰি আমি এঠাইলৈ গৈ আছোঁ, আৰু ক'লৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। আমি আহি পাই গ'লোঁ চিৰিয়াখানাত। প্ৰথম গৈছিলোঁ কামাখ্যা, তাৰপিছত আহিলোঁ চিৰিয়াখানা। ঘামি জামি গোটেই বাবু আৰু মই ইয়াতে বহি লৈছোঁ, আৰু পাপা গৈছে টিকট কাটিব। আমি তাৰপিছত যাম চিৰিয়াখানা চাব। আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। মিষ্টাৰে টিকট লৈ আহিলে, আমি এতিয়া গেটৰ ভিতৰলৈ সোমাই আছোঁ। এয়া চাওকচোন, আৰু চিৰিয়াখানাত ইয়াতে হেলমেটবোৰ থৈ ল'লোঁ। হেলমেট ভিতৰলৈ নিব নিদিয়ে, সেইটোৰ কাৰণে। খানা পাই গ'লোঁ, এয়া দেখা গৈ দিয়া। আমি গৈ আছোঁ, আৰু আপোনালোককো আমাৰ লগত লৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈ।
এইয়া চাওকচোন বাঁহগছজোপাৰ তলত সিংহটোৱে কেনেদৰে শুই আছে। মোৰ ঘৰটোৰ পৰা ওলাই আহি এয়া বগলী দেখিলোঁ আৰু ইয়াতে এইটো ঘৰিয়ালো দেখিলোঁ আৰু এইটো বেলেগ প্ৰজাতিৰ বগলী হয় দেখিলোঁ আৰু আমি ওলাই আহিলোঁ। ওলাই আহি পেলাই গৰমতে বহুত গৰম লাগিছে আৰু থাকিব পৰা নাই, সেইটোৰ কাৰণে আহি পেলাই আমি গোটেইকেইটাই আইচক্ৰীম খাই ল'লোঁ আৰু লগতে বাবুই ফুচকাও খালে আৰু জানেতো বাচ্ছাই ফুচকা দেখিলে আৰু ইয়াতে ৰেষ্টুৰেণ্টত খাই লৈ পেলাই ঘৰলৈ উভতিলোঁ। বাই বাই।